ৰাহুল বেজবৰুৱা, মই কিয় আহিছোঁ নিশ্চয় বুজিব পাৰিছে। বলক। আপুনি কি ভাবিছে? বলক বুলি ক'লেই মই আপোনাৰ লগত যাম। নিশ্চয় যাবতো লাগিবই। মইতো এই ৰাতিখন আপোনাক ফুৰিবলৈ লগ ধৰা নাই, আপোনাক মই এৰেষ্ট কৰিবলৈ আহিছোঁ। আপুনি মোৰ বিষয়ে নজনাকৈ যিখিনি কৰিছে মই সেইখিনি পাহৰি যাবলৈ চেষ্টা কৰিম। মাত্ৰ আপুনিও সকলো পাহৰি যাব। আৰু মই কথা দিছোঁ এনেকৈ আপোনাৰ লাভেই হ'ব। আপোনাৰ জানো আৰু উন্নতি কৰিব মন নাই? উন্নতি কৰিবলৈ মন কিয় নাথাকিব, কিন্তু ওপৰলৈ যাবলৈ মোক সুন্দৰপুৰৰ কোনো পুৰণি জখলাৰ প্ৰয়োজন নাই। কি হ'ল বৰমুদু, আপুনি ৰৈ আছে যে? এইডাল লাগিব জানো ছাৰ? নালাগে, থাকক। এনেকুৱা সৰু সুৰা গুণ্ডাৰ বাবে মোৰ এই হাত দুখনেই যথেষ্ট। আপুনি মোৰ সন্মুখতে মোৰ ল'ৰা। আই এম চৰি, আজি আপোনাৰ ল'ৰাই যি কৰিলে তাকতো গুণ্ডামীৰ বাহিৰে অন্য শব্দৰে বুজাব নোৱাৰে। কিয়? অলপ আগতে আপুনি নিজেইতো তেনেকৈ কৈছে। এইবোৰ বাদ দিয়ক, আপোনালোকৰ চব চাল মোৰ জনা আছে। মানে কিমান টকা লাগে আপোনাক? আপুনি হয়তো এতিয়ালৈকে কিছুমান খাকী পোছাক পিন্ধা মানুহে দেখিছে, পুলিচ দেখাই নাই। মই আইনৰ বেচা কিনা কৰা বেপাৰী নহয়। বৰমুদৈ, বেজবৰুৱা, আজি মই যি কৰিছোঁ সেয়া মোৰ কৰ্তব্য। আপোনালোকৰ লগত মোৰতো কোনো ব্যক্তিগত শত্ৰুতা নাই। আপুনিতো নিজে কৈছে আপুনি এইখন চহৰৰ এজন সম্ভ্ৰান্ত মানুহ। ল'ৰাক বুজাওক, আৰু আপুনিও ভৱিষ্যতে এই পোছাকযোৰৰ প্ৰতি মোৰ অন্তৰত থকা শ্ৰদ্ধাক অপমান কৰাৰ চেষ্টা নকৰিব। আপুনি হয়তো নাজানে, দেশৰ আইনৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধাৰ অন্য নাম হৈছে বাৰুদ। বাৰুদ কাৰো খেলৰ সামগ্ৰী হ'ব নোৱাৰে, মনত ৰাখিব।